নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। আজি আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজত বহুদিন পিছত স্কুটিৰ বিষয়টো লৈ। এইটো লৈ হয়তো বহুতো বিতৰ্ক চলি আছে বা কিছুমানে প্ৰশ্ন কৰি আছে কমেণ্ট বক্সত যে স্কুটি এতিয়া কোনো ধৰণৰ খবৰ নাই বা অফিচিয়েল কোনো ধৰণৰ জাননী অহা নাই, কোনো ধৰণৰ একো ন'টিছ অহা নাই, এইবাৰ স্কুটিত দিব নে নাই, সেইটো লৈ বহুত বিতৰ্কিত হৈ আছে। সেইকাৰণে আজি আপোনালোকৰ মাজত আকৌ এবাৰ আহিলোঁ। চ' আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম এটা আপোনালোকৰ গুগলৰ চাৰ্চ অনুযায়ী গুগলত কি কয় স্কুটি কেতিয়া দিব সেইটো আপোনালোকক দেখুৱাম। ভিডিঅ'টো নিশ্চয় স্কিপ নকৰাকৈ চাই থাকিব। তো মই ইয়াতে গুগলটো অ'পেন কৰিছোঁ। ইয়াতে যদি মই চাৰ্চ কৰোঁ, মই অলৰেডি কৰিছিলোঁ স্কুটি ডিষ্ট্ৰিবিউশ্যন ডেট। মই ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখা পাইছে ইয়াতে আহিছে। ইয়াতে আপোনালোকে যদি ওপৰত চাই ইন মাই ইনডেভাৰ টু ইমপ্লিমেণ্ট ইজ অফ মাই বাছ গেটৰী এনাউন্সমেণ্ট টুডে আই হেভ প্ৰাউড এনাউন্স ডেট 22,000 গাৰ্লছ ষ্টুডেণ্ট হু secure first division in the higher secondary examination will get on study before 15 October. ইয়াতে যদি আপোনালোকে যদি চাই ইয়াতে 22,000 গাৰ্লছ ষ্টুডেণ্টক 15 অক্টোবৰৰ আগত স্কুটি দিব বুলি এইটো গুগলত দেখাই আছে। চাৰ্চ কৰিলে এইটো মোৰ কথা নহয়, কিন্তু এইটো গুগলত দেখাই আছে। আপোনালোকে এইটো চাৰ্চ কৰি আপোনালোকে চাব পাৰে বা আপোনালোকে পৰীক্ষা কৰিব পাৰে। তো এতিয়া প্ৰশ্ন হ'ব যে কিয় স্কুটি কোনো ধৰণৰ এতিয়ালৈকে জাননী অহা নাই, এইবাৰ দিব নে নাই। যদি আপোনালোকে যদি আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটত যদি যায় তাতো একো ধৰণৰ জাননী নাপাব। মই ইয়াতে কৈ আছোঁ, আপোনালোকে ইয়াতে মই চাৰ্চ কৰিলোঁ। ইয়াত যদি আপোনালোকে ৱেবছাইটটো ভিজিট কৰি চাই, মই ৱেবছাইটটো ভিজিট কৰি আছোঁ। ইয়াতে যদি আপোনালোকে চাই ইয়াতো কোনো ধৰণৰ আপোনালোকে জাননী নাপাব। তো ইয়াতে ৱেবছাইটটো অ'পেন হৈছে, ইয়াতে কোনো ধৰণৰ জাননী নাই। আপোনালোকে দেখিব পাৰিছে স্কুটি সম্পৰ্কে কোনো ধৰণৰ জাননী নাই। কিন্তু কিয় ইমান দেৰি, যিহেতু অক্টোবৰৰ দুৰ্গা পূজাৰ আগত দিয়াৰ কথা আছিল, কিন্তু দুৰ্গা পূজা পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ কথা নাই। এতিয়া মই যদি নটিফিকেশ্যনত যদি ক্লিক কৰোঁ, অফিচিয়েল নটিফিকেশ্যন, আপোনালোকে নটিফিকেশ্যনবোৰ চাওক। ইয়াতে স্কুটিৰ কোনো ধৰণৰ নটিফিকেশ্যন নাই, আপোনালোকে দেখিব পাৰিছে। চ' এইটো এতিয়া স্কুটি এবাৰ দিয়ে নে নাই, নিদিয়াৰ সম্ভাৱনা বেছি, কাৰণ যিহেতু এতিয়ালৈকে একো জাননী প্ৰকাশ কৰা নাই। চ' এতিয়া কি কৰে চৰকাৰে, যিহেতু কৈছে দিব বুলি, মোৰ বিশ্বাস দিবও পাৰে, কাৰণ যিহেতু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈছে। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু অলপ যদি ইনফৰ্মেটিভ হয় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে। ধন্যবাদ।